বিয়া কেতিয়াবা বাৰু আমাক মাতিবানে? নমস্কাৰ, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে খবৰ ভাল চাগে। বৰ্তমান মোৰো ভাল। আৰু দুদিনমান আগতে মই ইনষ্টাগ্ৰামত পোষ্ট এটা দিছিলোঁ কি মানে আপোনালোকে যি কুৱেশ্যন কৰে তাৰ এনচাৰ দিম বুলি। আৰু আপোনালোকে ইমান কুৱেশ্যন কৰিছে যে ইয়াতে লিখি লৈছোঁ। আৰু ইফালে বহুতকেইটা কুৱেশ্যন কৰিছে, যিহেতু বেলেগ মোবাইল নাই সেইটো কাৰণে ইয়াতে লিখি লৈছোঁ ধুনীয়াকৈ। তাৰপিছত আপোনালোকে এটা কুৱেশ্যনে 4-5 বাৰমান কিছুমানে কৰিছে, আৰু যেনেকৈ তোমাৰ ঘৰ ক'ত, তোমাৰ নাম, এইবোৰ মই এটা কুৱেশ্যনতে এনচাৰটো দিবলৈ চেষ্টা কৰিম। আপোনালোকে একদম বেয়া নাপাব দেই। গোটেইখিনি মানে যদি লওঁ মই একদম ভিডিঅ'টো বহুত লং হৈ যাব আৰু আপোনালোকে চাই বৰ পাব। সেইটো কাৰণে এইখিনি আৰু আজি দিম। নেক্সটত যদি Q&A দিওঁ তাতে আপোনালোকৰ কুৱেশ্যনৰ এনচাৰসমূহ দিবলৈ চেষ্টা কৰিম। বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যন সুধিছে হেন্দি লক্ষ্যজিত, বিয়া কেতিয়াবা বাৰু আমাক মাতিবানে? নিশ্চয় বিয়া যেতিয়া হ'ব আপোনালোকে গম পাব, আৰু সকলোকে মাতিম যদি হয় আৰু আহিবা। এতিয়া আৰু নেক্সটত সুধিছে বিজু 1 2 3, তোমাৰ পৰিয়ালৰ চিনাকি? মোৰ পৰিয়ালৰ আমি 3জনে, মা পাপা আৰু মই, আৰু এইখিনিয়ে আৰু সৰু পৰিয়াল। তাৰপিছত নেক্সটত সুধিছে অবিনাশ কুমাৰ 2984, তোমাৰ BF আছেনে নাই কোৱা, সঁচা ক'বা। মোৰ BF আছে, সঁচাকৈ কৈছোঁ দেই। তাৰপিছত সুধিছে মাইনা 8011, আপুনি ক'ত থাকে বা, আৰু লগতে নামটো কৈ দিবা। মৰমৰ বাজনী, মই গোৱালপাৰা জিলাৰ আগিয়া নামৰ জেগাডোখৰত থাকোঁ, আৰু মোৰ নামটো বৰষা। সকলোৱে চিনি পায় চাগে ইনষ্টাগ্ৰামত। আৰু বহুত গৰম দিছে দেই, ভিডিঅ'টো চাউণ্ড আহে কাৰণে ফেনটো লগাব পৰা নাই। কাবুল 3968 সুধিছে তুমি ইমান মৰম লগা। এই থপৰাটো চাই মৰম লগা নিচিনা লাগে নেকি বাৰু? বাহিৰে আৰু থেংক ইউ দেই। বিমান প্ৰমেক্স, মই তোমাক মোৰ GF বনাব বিচাৰোঁ, তুমি পাৰিবানে? প্লিজ না বুলি নক'বা, মই আশা কৰিলোঁ। মইতো এতিয়া বেলেগৰ হৈ গ'লোঁ, এতিয়া আপুনি বেলেগ ছোৱালী চাই ল'ব আৰু, উপায়তো নাই, হ'ব নোৱাৰিম দেই মই, বেয়া নাপাবা। জিতু কাশ্যপ 94 সুধিছে তোমাৰ ঘৰ ক'ত? ফ্ৰম ৰঙিয়া, মোৰ ঘৰ গোৱালপাৰা জিলাৰ আগিয়া জেগাডোখৰত। কংকন বিশ্বয়ে সুধিছে কি নাম আপোনালোকৰ ঘৰ, কিবা জব কৰি আছা নেকি? ঘৰত কোন কোন আছে আপোনাৰ, আৰু কি পঢ়ি আছা? মোৰ নাম বৰষা, আৰু ঘৰত কিবা জব কৰি আছা নেকি? মই একো বৰ্তমানলৈকে জব কৰা নাই, আৰু জব পোৱাটো আজিকালিৰ দিনত ইমান সহজ কথা নহয়। ঘৰত কোন কোন আছে? ঘৰত মই ক'লোৱে মোৰ মা পাপা আৰু মই আছোঁ। তাৰপিছত সুধিছে গৌতম দাস 929, তোমাৰ ইউটিউব চেনেলটো কি? আপোনালোকে এইটো চাই আছে যে BB আছাম ব্লগ, এইটোৱে মোৰ ইউটিউব চেনেল। গৰমত একদম ঘামি গৈছোঁ দেই, আপোনালোকৰ কাৰণে ইমান কষ্ট কৰোঁ, আপোনালোকে ছাবস্ক্ৰাইবটো কৰি দিব আৰু। তাৰপিছৰ কুৱেশ্যন সুধিছে শিৱ ৰাজবংশী, আগুৱাই যোৱা, তোমাৰ ভৱিষ্যত মংগল হওক, আৰু মই তোমাক পাগলাতে শিৱ মন্দিৰত তোমাৰ পিছত আছিলোঁ, কিন্তু কথা নকলি, একো নাই, বেয়া পোৱা নাই, তুমি মোক চিনি পোৱা জানো? বা তোমাৰ নেক্সট ভিডিঅ'ত মোৰ কমেণ্ট মেনশ্যন কৰিব নাপাহৰিব, ইটি তোমাৰ চেনেলৰ এজন সদস্য, ধন্যবাদ। শিৱ ৰাজবংশী, তোমাৰ কুৱেশ্যনটো পঢ়িলোঁ বাৰু, আৰু দেখিছা যদি মাত দিব লাগিছিলে। মইতো ধৰা এতিয়া কোন কোন মোৰ ভিডিঅ' চাই মইতো চিনি নাপাওঁ ইমান, তোমালোকে মাত দিলে মই নিশ্চয় মাত দিলোঁ হয়। তাৰ পিছৰ কুৱেশ্যন কৰিছে অজয় 204, তোমাৰ মিচিকে হাঁহিটো ভাল লাগে, থেংক ইউ দেই। সত্যজিৎ গগৈয়ে কৈছে ইমানবোৰ কমেণ্ট আহিছে, এটা ৰিপ্লাই দিয়া নাই তুমি। আচলতে বহুত কমেণ্ট আহে, তাৰ ভিতৰত ইমান ৰিপ্লাই দিয়া সম্ভৱ নহয়, কিন্তু যাৰ মই আগত পাওঁ কুৱেশ্যন কৰে, যোনে বা কিবা সোধে, মই এনচাৰ দিবলৈ চেষ্টা কৰোঁ, কিন্তু ইমানবোৰ দিব নোৱাৰোঁ বাৰু, কিন্তু দিবলৈ চেষ্টা কৰোঁ আৰু, বাট বেয়া নাপাবা দেই।
মেধি 58 সুধিছে তুমি বেছি মৰম লগা হয় নেকি? থেংক ইউ দেই। আকাশ নিৰ্বাণে সুধিছে তোমাৰ ঘৰ ক'ত আৰু তোমাৰ বিয়া আছে নেকি? মোৰ ঘৰ ক'লোৱে অলপ আগতে গোৱালপাৰা জিলাৰ আগিয়া জেগাডোখৰত আৰু মোৰ বিয়া আছে। তাৰপিছত সুধিছে দীপজ্যোতি 7750 আপোনাক বহুত ধুনীয়া লাগে। থেংক ইউ। পূৰ্ণনন্দ গগৈ তোমাৰ ঘৰ ক'ত? মোৰ ঘৰ গোৱালপাৰা জিলাৰ আগিয়া জেগাডোখৰত। তুমি কি পঢ়ি আছা? মই বৰ্তমান হাই ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰ পঢ়ি আছোঁ। তোমাৰ বিয়া আছে ন? আছে। ভাস্কৰ অফিচিয়েলে সুধিছে ঘৰ ক'ত? ক'লোৱে অলপ আগতে এনেকুৱা কুৱেশ্যন বহুতকেইটা আহিছে, কিছুমানে লৈছোঁ আৰু যাৰ ল'ব পৰা নাই একদম ক্ষমা কৰি দিব দেই। মোৰ ঘৰ গোৱালপাৰা জিলাৰ আগিয়াত। ছিংগাৰ পেগু সুধিছে বা আপুনি কি কৰি ভাল পোৱা? মই ৰিলছ বনাই ভাল পাওঁ। বা আপুনি কি খাই ভাল পোৱা? মই ক'বলৈ গ'লে চাওমিনটো বেছি ভাল পাওঁ, মোৰ প্ৰিয় একদম আৰু কোনোবা আহিলে লৈ আহিব দেই। পিছত সুধিছে ৰূপম ডেকা 464 নাইচ ভিডিঅ' আৰু আগলৈ এনেকৈ ভিডিঅ' বনাই যা, কোনে কি কয় গুৰুত্ব নিদিবা, আগলৈ আগবাঢ়ি যোৱা। থেংক ইউ দেই কমেণ্টটো কৰাৰ বাবে। আৰু এতিয়া নতুন এটা কাম হাতত ল'লে কিছুমানে ভাল পাব, কিছুমানে বেয়া পাব। চবে যে ভাল পাব লাগিব এইটো কথা নহয়, কিছুমানে বেয়া পাব। আমি ভিডিঅ' দি যাবলৈ চেষ্টা কৰিম, যোনে ভাল পায় ছাপোৰ্ট কৰিব আৰু। তাৰপিছত সুধিছে লাভলি বয় বিদ্যুৎ দাস আপুনি বহুত ধুনীয়া। থেংক ইউ। তাৰপিছত সুধিছে গৌতম 4893 ইউটিউবৰ ভিডিঅ' নেম কি? ইউটিউবৰ ভিডিঅ' মানে ইউটিউবটোৰ মোৰ নাম BB ব্লগ আছাম, তাতে আহিলে মোৰ ভিডিঅ'সমূহ দেখা পাব আপোনালোকে। তাৰপিছত সুধিছে পংকজ ৰয় সুধিব লগা একো নাই বাৰু, ভাল লাগে তোমাক আৰু তোমাৰ ভিডিঅ'বোৰ চাই যাওঁ, তুমি আগবাঢ়ি যোৱা তাকে কামনা কৰিলোঁ। থেংক ইউ। আৰু আপোনালোকে এনেকৈ আশীৰ্বাদ কৰি যাব, নিশ্চয় আগবাঢ়িব পাৰিম। আৰু আপোনালোকৰ লাষ্টত এটা কথা ক'ব বিচাৰোঁ, আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু কমেণ্টটো জৰুৰী। কমেণ্টটো কৰি দিলে মানে ভাল লাগে আৰু মনটো যে সকলোৱে ভিডিঅ' চাই ভাল পায়, মানে ভিডিঅ' বনাবলৈ এটা উৎসাহ পাওঁ আৰু আপোনালোকক কেনেধৰণৰ ভিডিঅ' লাগে কমেণ্ট বক্সত জনাবা, আমি তেনেকুৱা ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আজিলৈ বাই বাই।